तो कैसे आप হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে খবৰ ভাল। স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউবৰ এটি ভিডিঅ'লৈ। আজি মানে আমি যাবলৈ আহিছোঁ নাজিৰালৈ। নাজিৰাত মানে এখন মিটিং আছে ইউটিউবাৰসকলৰ। তাত মানে কেইজনমান ইউটিউবাৰ আহিব, তেনেকৈ টেঙাৰী বা দয়া দা, তাৰপিছত ভোট জলকীয়া আৰু কেইজনমান আছিলে, নামটো পাহৰিছোঁ মই। তেনে চাই দিব মই ভিডিঅ'টো শেষলৈকে। আৰু এটা কথা, দয়া দাক মানে মোক লগ পাবলৈ খুবেই মন আছিলে। ফাইনেলি আজিৰ দিনটো লগ পাম তেওঁক। তেন্তে চাই থাকা মোৰ ভিডিঅ'টো শেষলৈকে। আজি মানে আমি কি বুলি কয়, বৌ আৰু মণিকা বৌ আৰু মই যাম। মণিকা বৌ আমি মানে সোণাৰীলৈকে স্কুটি লৈ যাম, তাৰপিছত আমি বাছ লৈ যাম বাৰু, কাৰণ অত দূৰলৈকে মানে স্কুটি নিয়াটো ইমান পচিবল নহয়। সেইকাৰণে আমি সোণাৰীলৈকে স্কুটি লৈ যাম, তাৰপিছত আমি বাছত যাম। তেনে চাই দিব মোৰ ভিডিঅ'টো শেষলৈকে। মানে ইমানেই ৰাতিপুৱা সময়ত সোনকালে জল্দিকৈ উঠিলোঁ। মই ঘৰৰ পৰা আহোঁতে পইচা আনিবগৈ পাহৰি থাকিলোঁ। তাহাঁতে এতিয়া মানে মই বহুতৰ ঘৰৰ ওচৰ পালোহিয়ে, কিন্তু আকৌ ঘৰৰ পৰা উভতি আহিছোঁ। ভাইটিক ফোন কৰিলোঁ যে গাঁৱত অলপ পইচা আছে, লৈ আহ বুলি ক'লোঁ। ভাইটিয়ে এতিয়া দিবগৈ এইখিনিলৈকে। ৰাতিপুৱা সময়ত টিউশ্যনো আছিলে যে, সেইকাৰণে টিউশ্যন আছিলে। তাৰপিছত তেনেকুৱা ঘৰৰ কাম বন কৰোঁতে মানে জল্দি হৈ গ'ল ন, সেইকাৰণে পাহৰি থাকিলোঁ আৰু চব। মই এতিয়া বহুতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। বৌ ওলাই আহিব বাৰু, স্কুটি লৈ বৌ ওলাই আহিব, কাৰণ বেটি আছে। বেটিয়ে আমনি কৰিবৰ কাৰণে মানে মোক অকণ আগত গৈ থাকিব দিছে। সেইকাৰণে মই অলপ আগত গৈ ৰখিমগৈ। বৌ আহি আছে। মই বহুতৰ ঘৰৰ পৰা ওলাই আহিলোঁ, কাৰণ কেলৈ মই মানে আগতীয়াকৈ ওলাই আহিলোঁ, কাৰণ বেটিয়ে আমনি কৰিব ন। সেইকাৰণে বৌ স্কুটিলৈ পাছে আহি আছে। মই আগতীয়াকৈ গুচি আহিলোঁ। আহি পেলাই এইখিনি ৰৈ দিলোঁহি। বৌ আহি আছে। এইফালে বৌ আহি পালেহিয়ে। এয়া বৌ আহি আছে। এতিয়া যাম আৰু সোণাৰীলৈকে। আমি যাবলৈ ওলাই আহোঁতে এতিয়া বৰষুণ পৰিলেই। টিপটিপকৈ বৰষুণ পৰিছে। কি হয় আজি ঠিকনা নাই। আজি ৰাস্তাটোত বৰষুণ টিপটিপকৈ পৰিছে। ইয়াত বহুতো মানুহ আছে, আপোনালোকে চাব পাৰে। বহুত মানুহ আহিছে আজি দয়াহঁতক লগ পাবলৈ। এইফালে ৰিম্পী বা আহি পালেহিয়ে। এইফালে আমাৰ টেঙানী বা দয়া আহি পাই গ'লহি। तो कैसे आप लोग क्या कहेंगे देंगे भाड़ में जाए भाड़ में चिंता क्या कहती है भाड़ में जाए तुम्हारे दोस्त क्या कहते थे भाई भाड़ में जाए काला राम रही क्या कहता मोबिल गाली 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 ইমানেই মানুহ আহিছে আজি, মানে
চব বহুত মানুহ হৈছে, চাৰিওদিশে মানুহ চবেই খালি দয়া দা কৈয়ে আছে, চবেই দয়া দাকে আছে। ভোট জলকীয়া জ্বলা নে মিঠা? জ্বলাটো লাগে এবাৰ, এখন বিয়া ঘৰ, ঠিক আছে? আমি উঠাই পেলাই বহি বেছি ভাল পাওঁ। কি কোৱা? খালি চকীত চবেই বহিব পাৰিব, কি কোৱা? উঠাই পেলাই বহাৰ মজাটো বেলেগ, যোনে গম পায় উঠাই পেলাই বহাৰ মজাটো বেলেগ। আৰু এটা কথা কওঁ, আপোনালোকে বৰ্তমান কোনোবাই কিবা সুধিব বিচাৰিব নেকি? কোনোবাই কিবা সুধিব মাইকটো কাক দিয়ক, তোমাৰ বিয়া কেতিয়া? আৰু একেলগে আনচাৰ দিম, দুটামান আৰু সুধা যাব। মোৰ মানে কেছটো কি, মোৰ গাৰ্লফ্ৰেণ্ড এজনী নাই, নাজিৰাত 7জনী গাৰ্লফ্ৰেণ্ড আছে। গুৱাহাটীত 3জনী, খালি এজনীৰ লগত ব্ৰেকআপ হ'ল, এজনী আছে, এজনী আৰু এতিয়া ক'বলৈ বেয়া হয় মানে আমন্ত্রণ জানাইছে পূর্বাঞ্চল ইউটিউব চ্যানেলৰ ভাস্কৰ দত্তক। তাৰপিছতে আমি মাইকটো কৰ্ণাটক আমি জয়ন্ত ক'বলৈ অনুৰোধ জনালোঁ। আমি ডিব্ৰুগড় মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ভাস্কৰ দাস আৰু অভিলাষ বৰা আৰু কৰ্ণাটক আমি আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ভাস্কৰ দাস আমি আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ অভিলাষ বৰাক আমি আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ। দেবুদাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। জয়ক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
তো মই যেনে भाड़ में जाए भाड़ में जाए चिंता क्या करती है भाड़ में जाए तुम्हारे दोस्त क्या कहते हैं भाई भाड़ में जाए আৰু ধুনীয়াকৈ তাজিয়া পাতি শিৱসাগৰ পাতি বহুত সৰুকে শুনি মই এতিয়াও বহুতখিনি আছে মোৰ যাবলৈ হয়নে নহয় মই নিজকে মই কয় Again, thank you so much, Nazira, for your love and support. और हम लोग को एक्चुअली कंफ्यूजन होते तो बहुत इजी हुआ आज सुनाओ का मोड़ा को होता है पोहू again, thank you সকলে হাঁহি থাকা আৰু সুস্থ থাকা বৰ্তমান নাজিৰা এনটি ক্লাবত কৰে যোনখিনি মানুহ
এতিয়া 5:30 বাজিছে। আমি এতিয়া আমাৰ ঘৰৰ সোমোৱা ৰাস্তাটো সোমাই আহিছোঁ। মানে সোনকালে আহিব লগা হ'ল, জল্দিকৈ ভাল কথা পাতিব নোৱাৰিলোঁ, কাৰণ কেলৈ মোৰ বৰ্তাজন ঢুকালে, মানে খবৰ দিয়া হ'ল। তাহাঁতে মানে ঢুকালে আৰু মানে গাঁৱৰ মানুহে কথা উলিয়াইছে, মানে বৰ্তা ঢুকালে, তই মই বহুত ডাঙৰ ইউটিউবাৰ নহয়, তই ইমান সৰু সুৰা ইউটিউবাৰ হয়, তই কেলৈ ভিডিঅ' কৰি যাব লাগে, সেই বুলি কথা উলিয়াইছে। বেয়া লাগিছে সেইটো কথাত, কিন্তু আমিতো নাজানো ন আকৌ এতিয়া যে মানুহজন ঢুকাব বুলি, বা কোনেও আমাক কৈ থোৱা নাই ন যে মানুহজন ঢুকাব বুলি। সেইকাৰণে মনটো বেয়া লাগিছে। তেনে বহুত দুখৰ আজি ভিডিঅ'টো বনাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মনটো ইমান ভাল লগা নাই।